Hello and welcome to my YouTube channel Vlogs with Biguras. আশা কৰোঁ সকলো ভালে আছে। আজিৰ পৰা আপোনালোকলৈ এটা নতুন সিৰিজ লৈ আহিছো আৰু হেতু অসমীয়া চলচ্চিত্ৰ জগতৰ ওপৰত থাকিব। যেহেতু কেইগৰাকীমান এসপাইৰেন্টে ৰিকুৱেষ্ট কৰিছিল যে অসমীয়া চলচ্চিত্ৰৰ ওপৰতো এটা সিৰিজ আনিব লাগে আৰু হেয়ে আপোনালোকৰ সুবিধা হ'ব বুলি ভাবি অসমীয়া চলচ্চিত্ৰৰ ওপৰত কেইটামান খণ্ড আপোনালোকক কেনেকৈ আগবঢ়াই যাম আৰু আজিৰ খণ্ডটো হৈছে পাৰ্ট 1 অসমীয়া সিনেমা জগতৰ বহুতো গুৰুত্বপূৰ্ণ MCQs বা কোৱেশ্চনছ এনসাৰ ডিসকাস কৰিম আজি যিখিনি আগৰ পৰীক্ষাসমূহতো অহা দেখা গৈছে আৰু হয়তো আহি থকা পৰীক্ষাবিলাকতো আপুনি এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ লাভ কৰিব গতিকে এখিনতে ৰিকুৱেষ্ট এটা কৰোঁ আগৰ ভিডিঅ'বোৰত আপোনালোকে যেনেকৈ সহায় দিছে তাতকৈ বেছি ভালকৈ এই ভিডিঅ' কেইটাতো সহায় দিব বুলি আশা থাকিলে আৰু স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব বলক তেন্তে আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে হু ইজ কল্ড দ্য ফাদাৰ অফ ইণ্ডিয়ান চিনেমা ভাৰতবৰ্ষৰ চলচ্চিত্ৰ জগতৰ জনক বুলি আমি কাক জানো আমি অসমৰ চিনেমা জগতৰ ওপৰত যদিও ডিসকাস কৰিম তথাপিও দুই এটা আমি ভাৰতবৰ্ষৰ চিনেমাৰ হতে জড়িত তথ্য বা কোৱেশ্চন জনাটো খুবেই দৰকাৰ কাৰণ হেবোৰো আহে গতিকে সেইখিনিও জানিব লাগিব আৰু আজি প্ৰথমটো প্ৰশ্নত সুধিছে যে ফাদাৰ অফ ইণ্ডিয়ান চিনেমা কোন হয় ইয়াৰ উত্তৰ হ'ব দাদা সাহেব ফালকে আৰু তেখেতে লিখা বা উলিওৱা প্ৰথমখন চিনেমাৰ নামেই আছিল ৰাজা হৰিচন্দ্ৰ কেতিয়া উলিয়াইছিল 1913 1913 চনতে তেখেতে এই চিনেমাখন ৰাজা হৰিচন্দ্ৰ চিনেমাখন কৰিছিল এই ৰাজা হৰিচন্দ্ৰ চিনেমাখন আসলতে সেই সময়ৰ অবাক চলচ্চিত্ৰ আছিল অবাক মানে সাইলেন্ট মুভি যত কোনো ধৰণৰ শব্দ নাথাকে তাত পিকচাৰ্ছ বোৰ থাকে আৰু তাৰ জৰিয়তে এই মুভিখন কৰা হৈছিল Second question to hoise which one was the first talkie movie of India? ভাৰতবৰ্ষৰ প্ৰথমখন talkie movie. talkie মানে যত কথা কোৱা থাকিব মানে সংলাপবোৰ যত দিয়া থাকিব অৰ্থাৎ সবাক চলচ্চিত্ৰৰ নাম কি আৰু ইয়াৰ উত্তৰটো হ'ব আলম আৰা আৰু এই আলম আৰা মুভিখন কৰিছিলে আৰদেশিৰ ইৰাণীয়ে 1931 ত ওপৰৰ কোৱেশ্চনটো আছিল 1913 চনত আৰু নেক্সট হৈছে 1931 চন মনত ৰাখিবলৈ একেবাৰে সুবিধা আলম আৰা আৰু সেইখন কৰিছিলে আৰদেশিৰ ইৰাণীয়ে আৰু এই মুভিখন হৈছে ফাৰ্স্ট টকি মুভি অৰ সবাক চলচ্চিত্ৰ মানে যত মাত আছিল পিকচাৰৰ লগতে ইয়াত শব্দবোৰ থাকিব সংলাপবোৰো থাকিব Next, question number 3. Sunit Kuri, the first play of Jyoti Prasad Agarwala was written at the age of. Jyoti Prasad Agarwalar জীৱনৰ প্ৰথমখন নাটকৰ নাম হৈছে সুনিত কৌৰী আৰু এই সুনিত কৌৰী নাটকখন তেখেতৰ কিমান বছৰ বয়সত লিখি উলিয়াইছিল আৰু ইয়াৰ উত্তৰটো হ'ব 14 বছৰ বয়সত আৰু it was written by Jyoti Prasad Agarwala in 1924 1924 চনতে তেখেতে এই নাটকখন লিখি উলিয়াইছিল সুনিত কৌৰী Next, question number 4. Which one was the fourth talkie movie of India? ভাৰতবৰ্ষৰ চতুৰ্থখন সবাক চলচ্চিত্ৰৰ নাম কি? আৰু এই কোৱেশ্চনটো মই অকনমান বেলেগ ধৰণে দিছো আসলতে বেলেগ ধৰণে অসমৰ পৰীক্ষাসমূহত অহা দেখা যায় কিন্তু অকনমান ট্ৰিক লগাই পেলাই এটো দিব যত্ন কৰিলো নিশ্চয় আপোনালোকে কোৱেশ্চনটো ভাল পাব আনসাৰটো জানি আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জয়মতী আৰু এই জয়মতী মুভিখন কোনে ডাইৰেক্ট কৰিছিলে আমি সকলোৱে জানো জ্যোতি প্ৰসাদ আগৰৱালাই কিমান চনত 1935 চনত আৰু 1935 চনত ভাৰতবৰ্ষত আৰু এটা বিখ্যাত ঘটনা হৈছিল হেতু কি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া স্থাপন হৈছিল গতিকে এনেকৈ ৰিলেট কৰি আপোনালোকে মনত ৰাখিব জয়মতী চিনেমাখন হৈছে গোটেই ভাৰতবৰ্ষৰে ফৰ্থ টকি মুভি 4 নম্বৰখন টকি মুভি টকি মানে সবাক চলচ্চিত্ৰ যত সংলাপ থাকিব আৰু ক্যাৰেক্টাৰবোৰ দেখা পোৱা যাব Next, question number 5. Where did Jyoti Prasad Agarwala first build a studio in Assam? Jyoti Prasad Agarwala Kolkatar পৰা তেওঁৰ ফিল্ম মেকিং ষ্টুডিও এবোৰ কামবোৰ শিকাৰ পিছত অসমলৈ আহি পেলাই অসমত এটা তেওঁ নিজে ষ্টুডিও বনাইছিল এই ষ্টুডিওটো কোড বনাইছিল প্ৰশ্ন সোধা হৈছে আৰু ইয়াৰ উত্তৰটো হ'ব ফুলাগুৰি টি ষ্টেট শোণিতপুৰ গহপুৰত যিখন ফুলাগুৰি চাহ বাগিচা আছে সেই চাহ বাগিচাতে তেখেতৰ জীৱনৰ প্ৰথমটো ষ্টুডিও বনাইছিল Next, question number 6. In which film did Bhupen Hazarika sing the song Biswa Bijoy Naujowan? Biswa Bijoy Naujowan গানটো Bhupen Hazarikai কোনখন সিনেমাত গাইছিলে আৰু তেখেত তেতিয়া চাইল্ড আৰ্টিষ্ট হিচাপে গান গাইছিলে
আৰু বিশ্ববিজয় নজৱান গানটো আছিলে কোনখন চিনেমাৰ ইন্দ্ৰমালতী নামৰ চিনেমাখন আৰু এই ইন্দ্ৰমালতী চিনেমাখনো কোনে বনাইছিলে ডিৰেক্টেড বাই জ্যোতিপ্ৰসাদ আগৰৱালা আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনৰ দ্বিতীয়খন চলচ্চিত্ৰৰ নাম আছিলে ইন্দ্ৰমালতী জয়মতী 1935ত কৰিছিলে আৰু ইন্দ্ৰমালতী তাৰ 4 বছৰ পিছত অৰ্থাৎ 1939 চনত এইখন কৰিছিলে সেকেন্ড ফিল্ম বাই জ্যোতিপ্ৰসাদ আগৰৱালা ইন 1939 বিশ্ববিজয় নজৱান গানটো কোনে গাইছিল ভূপেন হাজৰিকাই কোনখন চিনেমাত ইন্দ্ৰমালতী গতিকে ইয়াতে কেইবাটাও তথ্য আপোনালোকক দিবলৈ যত্ন কৰিছো ভালকে মনত ৰাখিব নেক্সট কুৱেশ্যন নম্বৰ 7 দ্য ফাৰ্ষ্ট আছামিজ কালাৰ্ড ফিচাৰ ফিল্ম ৱাজ ৰঙীন চলচ্চিত্ৰ অসমৰ প্ৰথমখন ৰঙীন চলচ্চিত্ৰৰ নাম কি আৰু ইয়াৰ উত্তৰটো হৈছে ভাইটি ভাইটি হৈছে অসমৰ প্ৰথমখন ৰঙীন চলচ্চিত্ৰ আৰু ইট ৱাজ প্ৰডিউসড বাই কমল নাৰায়ণ চৌধুৰী ইন 1972 1972 খ্ৰীষ্টাব্দত কমল নাৰায়ণ চৌধুৰীয়ে এই ভাইটি মুভিখন প্ৰডিউস কৰিছিল ভালকে মনত ৰাখিব ভাগ্য was one of the question number 8 ত কৈছে যে ভাগ্য was one of the popular movie by Dr. Bhupen Hazarika dubbed from the Hindi movie ভাগ্য চিনেমাখন ডক্টৰ ভূপেন হাজৰিকা দেৱে বনাইছিলে আৰু এই মুভিখন এখন প্ৰখ্যাত হিন্দী মুভিৰ পৰা ডাব কৰি আনা হৈছিলে মানে হিন্দীৰ পৰা অসমীয়ালৈ ডাবিং কৰিছিলে আৰু সেই মুভিখনৰ নাম কি মানে হিন্দী মুভিখনৰ নাম কি ইয়াত সোধা হৈছে আৰু সেইখনৰ নাম হৈছে তকদীৰ তকদীৰ নামৰ বোলছবিখনৰ পৰা ভাগ্য মুভিখন ভূপেন হাজৰিকা দেৱে ডাবিং কৰি উলিয়াইছিল বা বনাইছিল নেক্সট Question number 9. First Assamese film to receive Rajat Kamal Award was ভাৰতবৰ্ষৰ চিনেমাসমূহক মানে ৰিজিনাল যিমানবোৰ চিনেমা থাকে এই চিনেমাসমূহক এটা বিশেষ এৱাৰ্ড দিয়া হয় এটো হৈছে ৰজত কমল বঁটা আৰু অসমৰ প্ৰথমখন অসমীয়া চিনেমা যিখনে ৰজত কমল বঁটা আজুৰি আনিবলৈ সক্ষম হৈছিল সেইখন চিনেমাৰ নাম কি সোধা হৈছে আৰু ইয়াৰ উত্তৰটো হৈছে ডক্টৰ বেজবৰুৱা ডক্টৰ বেজবৰুৱা 2 খন ৰিসেন্টলি বহুত পপুলাৰ হৈছিলে আমাৰ সকলোৰে চিনাকি জুবিন গাৰ্গৰ জৰিয়তে পুনৰবাৰ নিৰ্মাণ কৰা হৈছিলে ডক্টৰ বেজবৰুৱা 2 আৰু ডক্টৰ বেজবৰুৱা প্ৰথম চিনেমা আছিলে অসমীয়া চিনেমা আছিলে যিখনে ৰজত কমল বঁটা লাভ কৰিছিল আৰু এই ডক্টৰ বেজবৰুৱা চিনেমাখনৰে কেইটামান জনপ্ৰিয় গীত আছিলে কি নাম দি মাতিম তোমাক জিলিকি জিলিকা তৰা আকাশৰে এটসেট্ৰা এইখিনিও আপোনালোকে ভালকে মনত ৰাখিব আৰু ডক্টৰ বেজবৰুৱা ফিল্মখন ডিৰেক্ট কৰিছিলে ব্ৰজেন বৰুৱাই আৰু কিমান চনত 1969ত 1969 চনতে তেওঁ এই চিনেমাখন বনাইছিল সো পপুলাৰ সং জিলিকি জিলিকা তৰা আকাশৰে কি নাম দি মাতিম তোমাক মইনা কোন বিধাতাই হাজিলে এই তিনিটা সংগে খুব পপুলাৰ হৈছিলে গতিকে এইখিনিও মনত ৰাখিব Next question number 10 Who was the director of the film Pioli Fucon? Pioli Fucon যিখন সিনেমা আছিলে এই সিনেমাখনৰ কোনে ডাইৰেকশন আগবঢ়াইছিলে আৰু ইয়াৰ উত্তৰটো হ'ব ফণী শৰ্মা ইন 1955 1955 চনত ফণী শৰ্মা দেৱে এই সিনেমাখন ডাইৰেক্ট কৰিছিল আৰু এই সিনেমাখন আছিলে the first Assamese film to receive certificate of merit বঁটা প্ৰাপ্ত এইখন আছিলে প্ৰথমখন সিনেমা নাম আছিলে পিয়লি ফুকন আৰু এইখন কোনে কৰিছিলে ফণী শৰ্মা ইন 1955 ত মই প্ৰত্যেকটো কোৱেশ্যনতে দুই এটা আপোনালোকক এনেকৈ তথ্য আগবঢ়াব চেষ্টা কৰিছো যাতে আপোনালোকে কোৱেশ্যনটো ৰিলেট কৰি পেলাই এই তথ্যবোৰ মনত ৰাখিব পাৰে নেক্সট আমি কোৱেশ্যনটো লৈ লওঁ It was a biopic আসলে পিয়লি ফুকন এখন বায়োপিক আছিলে কাৰণ পিয়লি ফুকন আমাৰ অসমৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী কাণ্ডাৰী বুলি আমি যাক ক'ব পাৰো বা এগৰাকী গুৰি ধৰোতা বুলি যাক ক'ব পাৰো পিয়লি ফুকন তেখেতৰ ওপৰত ভিত্তি কৰি এই চিনেমাখন বনোৱা হৈছিলে Next question number 11 The first Assamese film to receive President Silver Medal was ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক পোৱা প্ৰথমখন অসমীয়া চলচ্চিত্ৰৰ নাম কি আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰঙা পুলিচ খুব জনপ্ৰিয় মুভি এখন হয় ৰঙা পুলিচ এই ৰঙা পুলিচখনেই ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হোৱা প্ৰথমখন অসমীয়া চলচ্চিত্ৰ Directed by Nipo Barua in 1958 Nipo Barua 1958 খ্ৰীষ্টাব্দত এই ৰঙা পুলিচ নামৰ ছবিখন নিৰ্মাণ কৰি উলিয়াইছিল Next, number 12, the first Assamese film screened at the Berlin International Film Festival in 1959 was 1959 চনৰ বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত
স্ক্ৰিনড হোৱা মানে দেখুওৱা প্ৰথমখন অসমীয়া চলচ্চিত্ৰৰ নাম আছিল উত্তৰ হ'ব পুবেৰুণ পুবেৰুণ নামৰ চলচ্চিত্ৰখন 1959 চনত বাৰ্লিনত হোৱা ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শন কৰা হৈছিল প্ৰথমখন অসমীয়া চিনেমা যিখন বাৰ্লিনৰ ইণ্টাৰনেশ্যনেল ফেষ্টিভেলত প্ৰদৰ্শিত হৈছিল নাম আছিলে পুবেৰুণ আৰু পুবেৰুণখন ডিৰেক্ট কৰিছিলে প্ৰভাত মুখাৰ্জী তেখেত কলকাতাৰ আছিলে অৰ্থাৎ প্ৰভাত মুখাৰ্জীৰ নিৰ্দেশনাত পুবেৰুণ ছবিখন কৰা হৈছিলে নেক্সট কুৱেশ্যন নম্বৰ 13 which one was the India's first government owned film studio আৰু ভাৰতবৰ্ষৰ প্ৰথমটো চৰকাৰী ভাৱে স্থাপিত হোৱা ষ্টুডিঅ'ৰ নাম কি আছিল এই উত্তৰটো মানে এই কুৱেশ্যনটো আপোনালোকে ভাল পাব ইয়াৰ উত্তৰটো জানিলে আৰু ইয়াৰ উত্তৰটো হৈছে জ্যোতিচিত্ৰবন অসমৰ জ্যোতিচিত্ৰবন হৈছে প্ৰথমটো ফিল্ম ষ্টুডিঅ' যিটো ফিল্ম ষ্টুডিঅ' চৰকাৰৰ অনুদানেৰে বা চৰকাৰে বনাইছিলে মনত থাকিব জ্যোতিচিত্ৰবন আৰু এই জ্যোতিচিত্ৰবনটো চিফ মিনিষ্টাৰ বিমল প্ৰসাদ চলিহাদেৱে কি কৰিছিলে ইনগৰেট কৰিছিলে ইন 1968 এট কাহিলীপাৰা গুৱাহাটীৰ কাহিলীপাৰাত 1968ত বিমলা প্ৰসাদ চলিহাদ সেই সময়ৰ মুখ্যমন্ত্ৰী আছিলে তেখেতে জ্যোতিচিত্ৰবনটো কি কৰিছিলে মুকলি কৰিছিলে Next, question number 14. First movie directed by Dr. Bhupen Hazarika was. Dr. Bhupen Hazarika দেৱে নিৰ্দেশনা কৰা প্ৰথমখন চলচ্চিত্ৰৰ নাম কি আছিল ইয়াৰ উত্তৰ হ'ব এৰাবাটৰ হুৰ ইন 1956 1956 চনত তেখেতে এৰাবাটৰ হুৰখন ডিৰেক্ট কৰিছিল Dr. Bhupen Hazarika received the National Award for Best Feature Film category was. Best Feature Film category নেশ্যনেল এৱাৰ্ড পাবলৈ সক্ষম হোৱা ডক্টৰ ভূপেন হাজৰিকা দেৱৰ ফিল্মখনৰ নাম কি আছিলে চলচ্চিত্ৰখনৰ নাম কি আছিলে আৰু ইয়াৰ উত্তৰ হ'ব শকুন্তলা ইন 1961 1961 খ্ৰীষ্টাব্দত শকুন্তলাখনৰ বাবে তেখেতে নেশ্যনেল এৱাৰ্ড পাইছিলে বেষ্ট ফিচাৰ ফিল্ম কেটেগৰী নেক্সট কুৱেশ্যন নম্বৰ 16 ডক্টৰ ভূপেন হাজৰিকা ৰিচিভড দ্য নেশ্যনেল এৱাৰ্ড ফৰ বেষ্ট মিউজিক ডিৰেকশ্যন ইন 1975 was 1975 চনত এখন মুভিৰ বাবে এখন চলচ্চিত্ৰৰ বাবে ডক্টৰ ভূপেন হাজৰিকা দেৱে বেষ্ট মিউজিক ডিৰেকশ্যন নেশ্যনেল এৱাৰ্ড লাভ কৰিছিল অৰ্থাৎ শ্ৰেষ্ঠ সংগীত নিৰ্দেশক হিচাপে তেখেতে ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছিলে গতিকে সেই চিনেমাখনৰ নাম কি সোধা হৈছে আৰু সেই চিনেমাখনৰ নাম হৈছে চামেলি মেমচাহ এই চামেলি মেমচাহখনৰ যিবোৰ গীত আছিলে সেই গীতবোৰ ইমানেই ভাল হৈছিল যে তেখেতে তাৰ কাৰণে নেশ্যনেল এৱাৰ্ড লাভ কৰিছিল 1970 Next, question number 17. Name the famous Assamese film director whose all the movies received national award. অসমৰ সেইগৰাকী চলচ্চিত্ৰ নিৰ্মাতা যাৰ প্ৰত্যেকখন চিনেমাই এৱাৰ্ড আনিবলৈ সক্ষম হৈছিলে পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছিলে তেখেতৰ নাম কি আৰু তেখেতৰ নামটো হৈছে আমাৰ সকলোৰে পৰিচিত ভৱেন্দ্ৰনাথ শইকীয়াদেৱ তেখেতৰ প্ৰত্যেকখন চিনেমাই কিবা নহয় কিবা এৱাৰ্ড লাভ কৰিছিলে গতিকে এটো এটা জনপ্ৰিয় কোৱেশ্চন হয় এটো কোৱেশ্চনো আহে আৰু তেখেতৰ উল্লেখযোগ্য কেইখনমান মুভিৰ নাম আমি নেক্সট কোৱেশ্চনটোতে গম পাম The Assamese film directed by Bhavendranath Hoikia includes in Indian Panorama section at International Film Festival of India was ইয়াতে সুধিছে যে ভৱেন্দ্ৰনাথ শইকীয়া দেৱৰ জৰিয়তে নিৰ্দেশনা আগবঢ়োৱা বা নিৰ্মাণ কৰা চিনেমা যিখন ইণ্ডিয়ান পেনোৰামা সেকশনত এটা ইন্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শিত হৈছিলে সেই চিনেমাখনৰ নাম কি আৰু সেই চিনেমাখনৰ নাম হৈছে সন্ধ্যাৰাগ এইখিনিতে আৰু কেইটামান ইনফৰমেশ্যন দি দিছো অলসো ৰিসিভ ৰজত কমল বঁটা লাভ কৰিছিলে ফৰ সন্ধ্যাৰাগৰ বাবে অনিৰ্বাণৰ বাবে কোলাহলৰ বাবে ইতিহাসৰ বাবে আৱৰ্তনৰ বাবে অগ্নিস্থানৰ বাবে সাৰথি এই গোটেই কেইখন মুভি তেখেতৰ ভৱেন্দ্ৰনাথ শইকীয়া দেৱে সৃষ্টি কৰা যিমানখিনি মুভি আছে গোটেই কেইখন মুভিৰ বাবে তেখেতে ৰজত কমল বঁটাও লাভ কৰিছিলে আৰু হিজ ফাৰ্ষ্ট হিন্দী মুভি ওয়াজ কাল সন্ধ্যা আছিলে ভৱেন্দ্ৰনাথ শইকীয়া দেৱৰ প্ৰথমখন হিন্দী চলচ্চিত্ৰ Question number 19 অপৰূপা an Assamese movie was directed by অপৰূপা নামৰ অসমীয়া চলচ্চিত্ৰখন কোনে ডাইৰেক্ট
কৰিছিলে বা কোনে বনাইছিলে নিৰ্মাণ কৰি উলিয়াইছিল আৰু হেতু উত্তৰটো হ'ব জাহানু বৰুৱাদেৱে ইন 1979 1979 চনত জাহানু বৰুৱাই অপূৰ্ব মুভিখন ডাইৰেক্ট কৰিছিলে নিৰ্দেশনা আগবঢ়াইছিলে অলসো ফাৰ্ষ্ট আছামিজ ফিল্ম ফাইনেন্স বাই নেশ্যনেল ফিল্ম ডেভেলপমেণ্ট কৰ্পোৰেশ্যন নেশ্যনেল ফিল্ম ডেভেলপমেণ্ট কৰ্পোৰেশ্যন অফ ইণ্ডিয়াই ফাইনেন্স কৰা মানে পইচা দি চিনেমা বনোৱা এইখনেই হৈছে প্ৰথমখন চিনেমা আৰু নাম আছিলে অপৰূপা আৰু ডাইৰেক্টেড কৰিছিলে কোনে জাহানু বৰুৱাই 1979ত আজিৰ ভিডিঅ'টোৰ শেষৰটো প্ৰশ্নলৈ আগবাঢ়িছো আৰু শেষৰটো প্ৰশ্ন আগবঢ়াৰ আগত আপোনালোকক পুনৰবাৰ অনুৰোধ জনাইছো যদি মোৰ চেনেললৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আগৰ ভিডিঅ'বোৰ যদি চোৱা নাই তেনেহ'লে ভিডিঅ'বোৰ চাব আৰু লগতে নিজৰ বন্ধু বান্ধৱীৰ সৈতেও শ্বেয়াৰ কৰিব লাইক কমেণ্টৰ উপযুক্ত দিহা পৰামৰ্শ দিবলৈ নাপাহৰিব আজিৰ শেষৰটো প্ৰশ্ন হৈছে কুৱেশ্যন নম্বৰ 20 In 1988, the film Halodhia Sore Baudhan Khai won National Award for Best Film in 1988 was directed by 1988 চনত হালধীয়া চৰে বাওধান খাই চিনেমাখনে ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিলে এই হালধীয়া চৰে বাওধান খাই চিনেমাখন কোনে ডাইৰেকশ্যন আগবঢ়াইছিলে বা নিৰ্দেশনা আগবঢ়াইছিলে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হালধীয়া চৰে বাওধান খাই চিনেমাখন কৰিছিলে জাহানু বৰুৱাদেৱে 1988ত এই চিনেমাখনে নেশ্যনেল এৱাৰ্ডো লাভ কৰিছিল গতিকে আজিৰ ভিডিঅ'ৰ একেটাই আছিলে গুৰুত্বপূৰ্ণ তথ্য অসমীয়া চিনেমা জগতৰ সম্পৰ্কে গতিকে ভিডিঅ'টো চাই নিশ্চয় আপোনালোকে ভাল পালে বুলি আশা কৰিলো আৰু পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম ধন্যবাদ